অপবিদ্যা ভয়ংকৰ তেওঁলোকৰ ক্ষেত্ৰত এয়াই হল নেকি ট্ৰেডিং কি বেয়া বস্তু নেকি নে ট্ৰেডিং কৰিব লাগে নে নালাগে নমস্কাৰ বন্ধুসকল এটি মজা ভিডিঅ'তে আপোনালোকক মোৰ ইউটিউব চেনেল প্ৰশান্ত ব্লগছলৈ স্বাগতম জনালো তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰো গাইস বৰ্তমান সময়ত কি ট্ৰেডিং কৰাটো বেয়া নেকি নে ট্ৰেডিং বেয়া বস্তু গতিকে আপোনালোকে গম পাইছে যে বৰ্তমান সময়ত মানে যোৱাকালিৰ পৰা একদম নিউজৰ পৰা আদি কৰি সোশ্যাল মিডিয়াত একদম টুল ফাৰ লগাই থকা বিষয় এটা হৈছে সুমি বৰা কাৰণ দেখিছে বৰ্তমান সময়ত ট্ৰেডিং কৰি তেওঁ বহুত মানুহক জালত ফসাইছে আৰু সেই ট্ৰেডিংত বহুত মানুহে পইচা ইনভেষ্ট কৰিছিল যাতে তেওঁলোকে কম টকাত অধিক মূল্য দি তেওঁলোকে যাতে ডাঙৰ মানুহ হ'ব কিন্তু তেওঁলোকৰ সপোন সাকাৰ হৈ গ'ল কি কাৰণে সাকাৰ হ'ল আচলতে তেওঁলোকে সেই সমূহ পইচা তেওঁলোকৰ পৰা এনে লৈছিল নে তেওঁলোকক ট্ৰেডিংৰ নামত শিকাম বুলি লৈছিল তো গুটেখিনি আমি সবিশেষ আলোচনা কৰিম কাৰণ আপোনালোকে বৰ্তমান সময়ত দেখিবলৈ পাইছে যে কালিৰ পৰা নিউজ চেনেল একদম টুলফাৰ লগাইছে সোশ্যাল মিডিয়াত এটা বিষয় সুমি বৰা লগতে তেওঁৰ লগত আৰু মানুহ জড়িত হৈ আছে তেন্তে বিষয়টো কি হৈছিল মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম কাৰণ দেখিছে বৰ্তমান সময়ত মই এতিয়া য'ত উপস্থিত আছো দাদা আছে তো দাদাই আমাক সকলোখিনি বিতংভাৱে ক'ব তেওঁ বৰ্তমান সময়ত নিউজ চেনেলৰ লগত জড়িত হৈ আছে গতিকে তেওঁ তালে গৈছে কি হৈছে কি নাই হোৱা তেওঁ সবিশেষ জানিব তেন্তে আমি তেওঁৰ ওচৰলৈ যাম লগতে আমি তেওঁৰ পৰা সেইখিনিও জানিম যে বৰ্তমান সময়ত ট্ৰেডিং বস্তুটো বেয়া দিশলৈ গতি কৰিছে নেকি কাৰণ দেখিছে বৰ্তমান সময়ত ট্ৰেডিংত বহুতো অভিনেত্ৰী বৰ্তমান ট্ৰেডিং কৰি পেলাই তেওঁলোক ফচিবলগীয়া হৈছে কোটি টকীয়া জীৱন লাখ টকীয়া জীৱন বিলাসী তেওঁলোকে দেখিছে বিলাসী বাহন কিনছে কোটি টকা দি বাহন কিনি বৰ্তমান সময়ত তেওঁলোকে এক বিলাসী জীৱন কটাইছে 5 কোটি 6 কোটি টকা দি বৰ্তমান দেখিছে বিয়া পাতিছে হয়তো মাজতে সুমি বৰা যিগৰাকী অভিনেত্ৰী সুমি বৰা আপোনালোকে সকলোৱে চিনি পায় বৰ্তমান তেওঁ কোটি টকা দি বিয়া পাতিছে হয়তো কেনেকৈ সম্ভৱ হয়তো সাধাৰণ মানুহৰ পৰা পইচা লৈ পেলাই তেওঁলোকে এইসমূহ কৰি আছে নে অন্য তেওঁলোকৰ কিবা আছে তেন্তে বলক আমি সবিশেষ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম তেন্তে আপোনালোকে ভিডিঅ'টো কন্টিনিউ কৰি যাওক অকণো স্কিপ নকৰিব এই থ্ৰুদি মই আপোনালোকক জনাম যে ট্ৰেডিং বস্তুটো কৰিলে বেয়া নে ভাল তো গাইস আমি দাদাৰ পৰা জানিম যেন আসলতে ঘটনাটো কি হৈছিল কাৰণ তেওঁ এজন সাংবাদিক তেওঁ গম পাব পাৰে কাৰণ তেওঁ এই ক্ষেত্ৰত ঘূৰি ফুৰে তো আমি আপোনালোকক জনাম যেন আসল ৰহস্যটো কি আসলতে ট্ৰেডিং কি বেয়া বস্তু নেকি নে ট্ৰেডিং কৰিব লাগে নে নালাগে তো আমি দাদাৰ পৰা জানো দাদা মই আপোনাৰ ওচৰলৈ আহিছো যে দেখিছে বৰ্তমান সময়ত ট্ৰেডিং কৰি বহুতো ডাঙৰ অভিনেত্ৰী ফচিবলগীয়া হৈছে আসলতে কি কাৰণত ফচিবলগীয়া হৈছে তেওঁলোকে কোলা ধন লৈছে মানুহৰ পৰা দি পেলাই লৈছে নে কি কাৰণত ফচিবলগীয়া হৈছে মানে এতিয়া চোৱা মই কৈছো যে এই যে বিশাল ফুকন ট্ৰেডাৰ যিটো বিশাল ফুকনটো এৰেষ্ট হ'ল ঠিক আছে এতিয়া অভিনেত্ৰী গৰাকী পলাই থাকিব লগা হৈছে কিমান লাজৰ কথা কিমান এটা লাজৰ বিষয় বহুতো বনাওঁতে ইমেজ এটা বনাওঁতে মানুহৰ কিমান দিন লাগি যায় কিমান কষ্টৰ বিনিময়ত এটা মানুহৰ ইমেজ হয় দেই সমাজত তাৰ পাছত যেতিয়া নেকি এনেকুৱা এটা ঘটনা গোটেই নিউজ বিলাক ফাটি গ'ল যে অভিনেত্ৰী সুমি বৰা এতিয়া পলাতক এনেকুৱা এটা কথাই ঘৰখনৰ ওপৰতো ইম্পেক্ট কৰে নিজৰ কেৰিয়াৰৰ ওপৰতো ইম্পেক্ট কৰে নাভাবিবা দেই তুমি যিহেতু সুমি বৰা অভিনয় জগতৰ লগত জড়িত গতিকে অভিনয় জগতৰ লগত জড়িত বাকী সকল মানুহে বা সংগীত জগতৰ মানুহে এই সুমি বৰাক আৰু বিশ্বাসত ল'বনে ল'ব নোৱাৰে নলয় মানুহৰ মনত থকা যিটো আস্থা বিশ্বাস এই আস্থা আৰু বিশ্বাসটো কিন্তু পলকতে নাইকিয়া কৰি পেলালে সুমি বৰাই দেই এতিয়া চোৱা উদয়পুৰৰ ৰাজস্থানত বিয়া পাতিছে কোটি টকীয়া বিয়া মই এটা ভিডিঅ' বনাইছো মই ইউটিউব চেনেলৰ লিংকটো কৈ দিওঁ যে মৃণাল ক্ৰিয়েশ্যন 2.0 ইউটিউব চেনেলত এটা ভিডিঅ' দিয়া আছে সেই ভিডিঅ'টো আপোনালোকে চালে গম পাব আৰু এইখিনিতে মই কওঁ যে দাদাৰ এটা ইউটিউব চেনেল আছে মৃণাল ক্ৰিয়েশ্যন বুলি আপোনালোকে যাব গৈ পেলাই ধুনীয়াকৈ ইউটিউবত চাৰ্চ কৰিব ইয়াৰ বিষয়ে তেওঁ চেনেলটো ভিডিঅ'সমূহ পাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে তেওঁ দিয়া ভিডিঅ'সমূহ আপোনালোকে চাব পাৰে তো আহক দাদাৰ ওচৰলৈ যাওক তাৰ পাছত কি হ'ল এই মই তাত চেনেলত কৈছো মানে অভয় ভূঞা সত্য চেনেলৰ যিটো পডকাষ্ট তাৰ তেওঁ যিটো সুমি বৰা এটা ইণ্টাৰভিউত সুধিছে যে আপোনাৰ মানে কি হেৰি হয় মানে আপোনাৰ হেৰিটো কি মানে আপুনি ইয়াৰ ওপৰত কি ক'ব সুমি বৰাৰ মানে
ৰাইজৰ কথাৰ ওপৰত ভূক্ষেপ নাই, কোনো ভূক্ষেপ নাই। এনজয় কৰিছে, পাৰ্টি এনজয় কৰিছে, কোটিটকীয়া বিয়া পাতিছে উদয়পুৰত। মানে যি কোনো অসমৰ কোনো গ্লেমাৰ আৰ্টিষ্টে বা চেলিব্ৰিটিয়ে কেতিয়াও এনেকুৱা এখন বিয়া পাতিব পৰা নাই, ঠিক আছে। টকা আছে পাতিছে, কিন্তু টকাটো নিজৰ হলে ভাল আছিল। ৰাইজৰ টকাৰে ৰাইজকে দেখুৱাইছে, চা মই ৰাইজৰ টকা লৈ ইমান ধুনীয়াকে মই বিলাসী জীৱন কৰি বিয়া পাতিছো। কিন্তু বৰ্তমান সময়ত অসমত এনেকুৱা অভিনেত্ৰী কোনো নাই যে চুমি বৰা নিচিনাকে ইমান হাইফাই ইমান VIP হেৰিত বিয়া পাতিছে। গতিকে ৰাইজৰ টকা লৈ ৰাইজকে দেখুৱাইছে, মই ৰাইজৰ টকা লৈ মই ৰাইজক বিয়া পাতি দেখুৱাইছে যে চা মই ডাঙৰ বিয়া পাতিছো। এতিয়া কথা হ'ল কি, যদি চুমি বৰাই যদি এই কাণ্ডটোৰ লগত জড়িত নহয় তেতিয়াহ'লে কিয় পলাই আছে? পলাই আছে কিয়? আজি দীক্ষু দাৰ কণ্ঠশিল্পী দীক্ষু দাৰ ঘৰত কালি নেকি তোমাৰ এই লুকাই আছে অলৰেডি বাতৰি ৰাইজসকলে গম পাব, বাতৰিত পাব আপোনালোকে যেন পাইছে জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষু দাৰ ঘৰত গৈ পেলাই চুমি বৰা বুলি যোনগৰাকী ট্ৰেডিঙৰ পৰা পইচা আত্মসাৎ কৰিছিল তেওঁ গৈ পেলাই তাত লুকাই আছে। তেওঁ মোবাইল অফ কৰি থৈছে, তেওঁক ফোন মাৰি আছে, তেওঁ ফোন পোৱা নাই। আৰক্ষীয়ে অভিযান চলাই আছে, তেওঁক ফোন মাৰি আছে, ফোন পোৱা নাই। তো তাত গৈ লুকাই আছে। মই কথা এটা কৈছো, যদি চুমি বৰা জড়িতই নহয় কেছটোত, যদি জড়িত নহয় তাই লুকাব কিয়? কিয় পলাইছে? পলাবলগীয়া কৰিছে দেখি তেওঁ লুকাবলগীয়া হৈছে। তেওঁ কোনোবা নহয় কোনোবা এটা হেৰিত এংগুলত এই কেছটোৰ লগত জড়িত আছে, আৰু আছে কাৰণে যাৰ ফলত এই অভিনেত্ৰী গৰাকীৰ যিটো ইমেজ আছিল, ইমান দিনৰ পৰা সৃষ্টি কৰা যিটো নিজৰ ইমেজ, সেই ইমেজটো খন্তেকতে পলকতে কিন্তু ধূলিসাৎ হৈ গ'ল। গতিকে মই এটা সাজেশ্যন দিব পাৰো যে মানুহে সদায় কেতিয়াও মানুহে ইজি মানি ধান্দাত যাব নালাগে। আপুনি যিমানখিনি টকা কষ্টৰে উপাৰ্জন কৰিব, সেই কষ্টৰে উপাৰ্জন কৰা টকাৰে আপুনি যদি এখন গাড়ী কিনে বা আপুনি এখন সৰু বাইকো কিনে, তেতিয়াহ'লে কিন্তু তাৰ সেই বাইকখনত কিন্তু উঠাৰ মজাটো কিন্তু বেলেগ। যদি আপুনি ইজি মানি ধান্দাত যায়, আপুনি ইজি মানিত গৈ পেলাই আপুনি যদি তেনেকে যদি যিমান ডাঙৰ গাড়ীয়ে নিকিনক, যিমান ডাঙৰ অট্টালিকাই নবনাওক, কিন্তু তাৰ পাছত যদি আপোনাক যদি এনেদৰে এৰেষ্ট কৰি লৈ যাবলগীয়া হয়, আপুনি যদি পলাই থাকিবলগীয়া হয়, তেতিয়া কিন্তু আপোনাৰ সেই যিটো সমাজৰ যিটো ইমেজ, সেই ইমেজটো নাথাকিব, আৰু মানুহে কিন্তু আপোনাক কেতিয়াও কিন্তু বিশ্বাসত ল'ব নোৱাৰিব।